হয়, আমি সকলোৱে জানো যে বড়ো সাহিত্যৰ এটা সময়ৰ সভাপতি আছিলে আমাৰ শ্বহীদ বিনেশ্বৰ ব্ৰহ্ম ছাৰ, যাক আমি কোৱা হৈছে বড়ো ভাষাত সুবুংচিনি থাণ্ডে, মানৱতাৰ দূত বুলি কোৱা হৈছে। তেখেতৰ আজি 26তম মৃত্যু বাৰ্ষিকী দিৱস, আৰু এই মৃত্যুক আমি সহজভাৱে ল'ব পৰা নাই, নলওঁ। কিয়নো এটা সময়ত আমাৰ বড়ো সমাজৰ মাজত ভুল বুজাবুজিৰ কাৰণে তেখেতৰ যিটো আদৰ্শ, তেখেতৰ যিটো চিন্তা কৰে, তেখেতৰ যিবিলাক কাম কাজ কৰা, তেওঁ আচলতে বড়ো জাতিৰ কাৰণে কৰিছিলে, কিন্তু সেইটো সময়ত মানে কিছুমানে ভুল বুজি পেলাই তেখেতক মানে শ্বহীদ কৰা হ'ল। আমি আজি তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ, আৰু বড়ো সাহিত্যভাৱে সদায় আমি চৌৰি যাম। বিনেশ্বৰ ব্ৰহ্মক আমি, হয়, তেওঁ শাৰীৰিকভাৱে মৃত্যু হৈছে, কিন্তু তেখেতক আমি মৃত্যু হ'বলৈ নিদিওঁ। তেখেতৰ নাম আমি পৃথিৱীত ৰাখিবলৈ চেষ্টা কৰিম বড়ো সাহিত্য সভাই, আৰু সেইটো কাৰণে আজি ইয়াত তেখেতৰ 26তম যিটো নেকি শ্বহীদ দিৱসৰ দিনা বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰা হৈছে। আমাৰ বড়ো সাহিত্য সভাৰ সন্মানীয় সভাপতি শ্ৰীযুত গোপীনাথ বৰগোহাঁই ডাঙৰীয়া দেৱৰ হাতেৰে, আৰু ইয়াৰ পিছত আমাৰ শ্বহীদৰ মানে পত্নী আমাৰ পুষ্পাৰাণী ব্ৰহ্ম মেডামে তেখেতক পুষ্পাঞ্জলি অৰ্পণ কৰিছিল। পিছত মই আপোনালোকক দিম, কাইণ্ডলি প্লিজ দিবলৈ দিগদাৰ হ'ব। हाबा मावनाय जोंनि हाबाफारिखौ खुंदों आरो देग्लायनि मानगोनां बिथाङा बेवहाय रां हरनानै दिनैहाय सेमिनार हल लाइब्रेरि लुनायनि मोनसे जोंहा अनसुंथाइ मोनदों आरो बे अनसुंथाइखौ लानानै जोङो दिनै खामानि मावनांगौ आरो जोङो माखासे खामानिखौ दा देग्लायनि सानना खालामनो नाजादों।